Hello everyone, কেনে আছে আপোনালোক? আশা কৰো নিশ্চয় ভালে। বৰ্তমান মোৰো ভাল আৰু মই নিহাৰিকা আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু আমি আজি অৰুণাচল যাব ওলাইছো। দেখিছে বতৰটো, আমি কালি ৰদ দিছিলে কিন্তু আজি আকৌ বৰষুণ। আৰু আমি ফ্যামিলি লগত যাওঁ, মা, মই, ভন্টি আৰু যাব কোনবা কোনবি সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোবোৰ চাই যাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি আমি এতিয়া অৰুণাচল পাইছোঁহি আৰু গেটত পাছ কাটিছোঁ। এয়া দেখিছে কিমান ভিৰ, মই দেখুৱাই আছোঁ আপোনালোকক। দেখিছে ইমান ভিৰ। পানী হৈ আছে নহয়, দেখিও নাই পোৱা একো। ৰাস্তা ইমান বেয়া। আমি আহি পাইছোঁহি আৰু অকণমান আছে। দেখিছে পাহাৰ ইমান ধুনীয়া দেখিবলৈ। আৰু এয়া চাওক ৰাস্তা, আমি চবে খালী হৈ দিলোঁ। ইয়াত ইমান বেয়া ৰাস্তা আৰু স্নেৰীটো চাওক ইমান ধুনীয়া। আৰু আমাৰ মেম্বাৰবোৰ এইবোৰ চবেই ইয়াত খোজকাঢ়ি আহিছে, মানে গাড়ীৰ পৰা নামি দিছে, কাৰণ ৰিক্স ল'বতো নোৱাৰি, পাহাৰ জেগা। আৰু এয়া চাওক এফালে ইমান ধুনীয়া দেখিবলৈ। আৰু এয়া আমি পাই গ'লোহি। এয়া দেখিছে, এতিয়া খোজকাঢ়ি গৈ আছোঁ এইডোখৰ। ইমান ধুনীয়া। আৰু ফাইনেলি আহি পাই গ'লোঁ ইয়াত। এয়া খোজকাঢ়ি আহিছে, ৰাস্তাটো বেয়া অলপ, সোমোৱা ৰাস্তাটো। আৰু সেইডোখৰ আমি গাড়ীৰ পৰা নামি দিলোঁ আৰু এতিয়া পাই গ'লোঁ। এয়া চাওকচোন ইমান ধুনীয়া। এইখন হৈছে কামলাং নদী। মা এয়া চাওক মানুহৰ ভিৰ, আজি ছানডে যিহেতু, সেইটো কাৰণে বহুত ভিৰ হৈ আছে। আৰু এয়া চাওক ভিতৰৰ দৃশ্য, ইমান ধুনীয়া। খালি ইয়াত বহুত সোঁত, ইয়াত নামিব নোৱাৰি। নামিলে আমি এইডোখৰতে নামিম, আৰু তাত নামিবগৈ নোৱাৰি, ইমান বেছি সোঁত। আপোনালোকে মাতটো শুনি ধৰিব পাৰিছে চাগে। আৰু এয়া চাওক, এয়া আমাৰ মা,
এয়া ভতিজা, সেইজনী ভণ্টি, খুৰী, সেয়া পেহী, এয়া কুচু আৰু ভণ্টি। ইমান ধুনীয়া। মা খুৰীদেউ কেনেকুৱা লাগিছে? সেই তাতকৈ কিন্তু ইয়াত বেছি ধুনীয়া ন? বহুত 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 ভাল লাগিছে, আহি বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ আমি। আপোনালোকে আহিব পাৰে ফুৰিবলৈ ইয়ালৈ। আৰু এতিয়া আমাৰ ফটো ছেশ্যন চলি আছে, চবে ফটো ক্লিক কৰি আছে। ময়ো 2-এখন ক্লিক কৰিছোঁ বাৰু, কিন্তু ইমানো কৰা নাই। আৰু এইবোৰ চাওক, ভণ্টিৰ টুপি হয়, মই পিন্ধি লৈছোঁ আৰু ফটো এখন মাৰিবলৈ। আৰু আমি এতিয়া এইখন পাৰ হ'ম, এখন নদী। এই পোৱালীকেইটা দেখিছে ইমান ধুনীয়াকৈ খেলি আছে। আৰু এয়া আমাৰ গেং, আমাৰ 2টা ফেমিলি। পাৰ হ'ব পৰা যাবনে? আৰু এতিয়া হৈছে খোৱাৰ সময়, আৰু আমি গাহৰিৰ লগত খাইছোঁ। ঘৰৰ পৰাই বনাই আনিছিলোঁ, তো এতিয়া ইয়াত খাই লৈছোঁ আৰু, কাৰণ খোৱা মেইন। এতিয়া আমাৰ খাই বৈ হৈ গ'ল, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু সকলোৱে যেন ভালে কুশলে থাকে তাকে কামনা কৰিছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ।